আৰু সখা সখা এই এটা কথা কোৱাচোন, গৃহৰ পৰা আহোঁতে তুমি মোৰ নিশ্চয় কিবা সুস্বাদু দ্ৰব্যলৈ আহিছা। এতিয়া সখা যি আনিছে মোক এতিয়াই দিয়া। নাই সখা, মই একো অনা নাই সখা, মই একো অনা নাই। সখা মোৰ পৰম মিত্ৰ, যদিহে তুমি মোৰ বিষয়ে নাজানা তেন্তে মই কম শুনা। অতি অল্প বস্তু যদি ভক্তজনে মহাস্নেহে মোক কৰে অৰ্পণ, সেই বস্তু হয় অসংখ্যাত। আৰু অভকতে যদি মোক অনেক বস্তু দিয়ে তাত মোৰ অলপো আশা নাই। গতিকে সখা অযথা তুমি নকৰা বিলম্ব, যি আনিছে মোক এতিয়াই দিয়া। ভুঞ্চি মই এদিক্ষণে আৰু দুষ্ট হ'ব সমস্ত চৰাচৰ। মই একো অনা নাই সখা, মই একো অনা নাই। অত বছৰৰ পিছত তুমি তোমাৰ পৰম মিত্ৰৰ কাষলৈ আহিছা, তুমি কৃষ্ণৰ কাষলৈ আহিছা। মোৰ এই দুই চক্ষুলৈ চাই গৈছো, সঁচাই তুমি একো নানিব সখা মই একো অনা নাই সখা, মই একো অনা নাই। মিছাতে তুমি কৰিছে ক্ৰন্দন। চাব বাৰু, যদি তুমি একোৱেই নানিলা তেনেহ'লে থাকক দিয়া। কিন্তু সুদূৰৰ ফালে চোৱাচোন, যে অপূৰ্ব দৃশ্য। চোৱা নিজৰে দিছে, কাণ পাতি শুনাচোন নিজৰে কি কোনো ধ্বনি। নিৰিমা কৰি চোৱা, শংকৰ কি অভূতপূৰ্ব খেলানে। চোৱা শংকৰ কি অভূতপূৰ্ব সুস্বাদু দ্ৰব্য। এইভাবে তুমি মোক এই দ্ৰব্য দিবলৈ অস্বীকাৰ কৰিছিলা সখা। সামান্য চাউল কেইমুঠি কিদৰে তোমাক কৰিম অৰ্পণ, এইভাবে এই সংকোচ ভাৱ মোৰ
জাগিছিল মনৰ সখা তুমি তুমি সামান্য বুলি ক'বা এই চাউল মুঠিয়ে মোক যে আজি কিমান আনন্দ দিছে তুমি তাক উপলব্ধি কৰিব পৰা নাই স্নেহ ভাবেৰে অনা এই চাউল মুঠি মোৰ বাবে মহা মহা ৰূপৰ সদৃশ এয়া জগতৰ সৰ্বশ্ৰেষ্ঠ আৰু সৰ্বোত্তম উপহাৰ সভা কি কৰে প্ৰভু এমিতি চাউল ভক্ষণ কৰি ত্ৰিজগতে তুষ্ট হৈ তোমাৰ সভা সকলো পৰীক্ষণ কৰে আৰু প্ৰভু এমিতি চাউল যদি ভক্ষণ কৰা তেতিয়া প্ৰভু ময়ো যাব লাগিব তোমাৰ সভাৰ পদক্ষেপ কৰিব লাগিব সেইখিনি প্ৰভু এমিতি চাউলতে যে ৰাখোঁ আপোনাৰ লাগি আপোনাৰ চৰণত প্ৰভু আপোনাৰ সখায়নৰ উপহাৰ আপুনি অকলে গ্ৰহণ কৰেনে আপোনাৰ পত্নীৰ স্বাৰ্থ ইয়াত আমাৰো সমানে অধিকাৰ আছে দিয়ক প্ৰভু এয়া আমি সকলো ভগ্নী ভগাই খাওঁ যিহেতু তোমাৰ আৰু মোৰ অত বৰ্ষৰ মূৰত হৈছে সাক্ষাৎ আহাচোন আমাৰ সেই সোণোৱালী অতীতক আকৌ এবাৰ ৰোমন্থন কৰোঁ নিশ্চয় নিশ্চয় বাৰু মনত আছেনে সখা এই গুৰু শান্তিপনী মুনিৰ আশ্ৰমৰ সেই যে ভয়ংকৰ নিশাতিৰ কথা নিশ্চয় নিশ্চয় সখা গুৰুদেৱৰ আজ্ঞাতে গুৰুমাতৃ সুচৰিতাই শুষ্ক কাঠ সংগ্ৰহ কৰিবৰ কাৰণে আমাক বনলৈ কৰিছিল প্ৰেৰণ আৰু হঠাৎ আৰম্ভ হৈছিল প্ৰচণ্ড ধুমুহা দীৰ্ঘকালত পথভ্ৰষ্ট হৈছিল দিব্যৰ অস্ত্ৰাচলে কৰিছিল তোমাৰ কৰতলে মোক ৰাখিছিল আদিত্যৰে খুব প্ৰান্ত ধৰিছিল আমিও আঁকিছিলো আশ্ৰমৰ অভিমুখে তথাপি সখা গুৰুমাতৃৰ আদেশ নকৰি লংঘন শুষ্ক কাঠ আনি দিলো নাই জানা যিজনে এই নিজ শৰীৰকে দৃশ্য জ্ঞান কৰি গুৰু সেৱাত ব্ৰতী হয় সেইজনে লাভ কৰে পৰম জ্ঞান পৰম জ্যোতি আৰু পৰম ব্ৰহ্ম তুমিও তাৰ লক্ষ্য ব্যতিক্ৰম পূৰ্ণ ব্ৰহ্ম ভগৱান থাকোঁতে বিদ্যমান আমাক ব্ৰহ্ম জ্ঞানী বুলি নিদিবালা সখা আৰু এটি কথা মনত আছেনে তোমাৰ এই শৈশৱত যে আমি এই গোধেনু চৰাই থাকোঁতে তুমি যে গৃহৰ পৰা খাদ্য বস্তু আনিছিলা আৰু অকলে কৰিছিলা ভক্ষণ সখা তোমাৰ বাৰু মনত আছে গোকুলৰ গোপিনীসকলে স্নান কৰি থাকোঁতে তুমি যে বস্ত্ৰ হৰণ কৰিছিলা আজি সখা মোৰ সকলো কথা মনত আছে তুমি বাৰু কোৱাচোন কেনেকৈ পাহৰি তোমাৰ মোৰ আমাৰ সেই সোণোৱালী অতীতক পিছে সখা মোৰ বাৰু এটি সামান্য অনুৰোধ ৰাখিবানে তুমি তুমি যে শৈশৱত মোক এটি সুমধুৰ নামেৰে কৰিছিলা সম্বোধন মনত আছেনে তোমাৰ সুমধুৰ নাম মনত
মধুর নাম এ কথা আছে আছে কথা নিশ্চয় মনত আছে কথা নিশ্চয় মনত আছে কানা বাবা কানা তোমার অনুরোধ মই রক্ষা করিল মোর মোর এটি অনুরোধ তুমি রক্ষা করে মানে পক্ষা নিশ্চয় করি ভোখা বিরক্ত করে তুমি তুমি যে বৃন্দাবনের গরু চড়াই থাকতে তুমি যে বৃন্দাবনের গরু চড়াই থাকতে বাঁহী বজাইছিল সেই বাঁহী আজি মোৰ শুনিবলৈ বৰ মন গৈছে পকা শুনাবানে পকা মোক এই সুৰলিত কণ্ঠ মোক ভোখা পকা বৃন্দাবন এলেও হাদিন ধরে মুরলী মই বোঝাই নাই কিন্তু কিন্তু যিহেতু মোৰ পরম মৃত্যু সদামাই কৰিছে অনুৰোধ তোমাৰ অনুৰোধ নিশ্চয় কৰিম ভোখা খন্তি অপেক্ষা কৰা প্রিয় রূপিণী আনা আনা মোহন মুরলী বজাই বজাই হতে চাও মই মোর বৃন্দাবনের বজোৱা পকা মোৰ শুনিবলৈ বৰ মন গৈছে পকা খন্তি অপেক্ষা কৰা তোমাৰ মায়া বুজিব কাৰ সাধ্য আছে পৃথিৱীৰ ক্ষুদ্ৰ মনুষ্য কদাৰ কৃপা মেৰে যেন ভৱত কুব্ধ তোমাৰ দুটি এই ৰাতুল পদ ব্রহ্ম সত্য জগৎ মিথ্যা অনন্ত কোটি ব্রহ্মান্ত আমি স্রষ্টা
এই মায়াময় সংসারের চেটিয়া অধর্মই ধর্ম আৰু মহাপাপে মহাপুণ্য গ্ৰাস কৰিবলৈ উদ্যত হয় তেতিয়াই আমি আপৰি শক্তি বিনাশ কৰি জগতত পুনৰ ধৰ্ম প্ৰতিষ্ঠাৰ বাবে যুগে যুগে আৰু সখা এয়া যদি কৰিছা তোমাৰ স্থান নহয় মোৰ চৰতল জানা সখা তোমাৰ স্থান ক'ত সখা মোৰ স্থান ক'ত সখা কোৱা সখা মোৰ স্থান ক'ত সখা তোমাৰ স্থান মোৰ সখা হৃদয়ৰ মাজত আমি জগতে ভৌতিক বিশ্ৰামৰ বাবে কালিলৈ প্ৰভাততে ঘূৰি যাবা তুমি আপোনকৈ ব'লা সখা Hallelujah, Krishna,